বন্ধু বান্ধৱীসকল লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো জড়িত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ যেহেতু কৰোনা মহামাৰীৰ বাবে পৰীক্ষা বাতিল কৰা হৈছে আৰু 31 জুলাই তাৰিখে ঘোষণা কৰিম বুলি এটা প্ৰতিবেদন দাখিল কৰিছে যে গতিকে আহক কেনেদৰে পৰীক্ষাৰ ফলাফল দিয়ে এই বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত তো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ কিদৰে ফলাফল প্ৰদান কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সেইলৈ মঙ্গলবাৰে অনুষ্ঠিত হৈছে এটা বৈঠক শিক্ষা সংসদত অনুষ্ঠিত বৈঠকত মঙ্গলবাৰে সংসদৰ আগত 9জনীয়া কমিটিয়ে ফলাফল প্ৰদান কৰাৰ বিষয়ৰ ওপৰত নিজৰ প্ৰতিবেদন দাখিল কৰিছে আনহাতে বুধবাৰে সেৱাত অনুষ্ঠিত হ'বলগীয়া আন এখন বৈঠকত সেৱাৰ আগত ফলাফল প্ৰদানৰ প্ৰতিবেদন দাখিল কৰিব সেৱাই গঠন কৰা 9জনীয়া কমিটিয়ে সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব নৱম শ্ৰেণীৰ বছৰিকাৰ পৰীক্ষাৰ নম্বৰ ইয়াৰ উপৰি দশম শ্ৰেণীৰ গোট পৰীক্ষা ছমাহিলী পৰীক্ষা প্ৰাৰম্ভিক বৰ্ডৰ পৰীক্ষাৰ নম্বৰসমূহ প্ৰদান কৰিব লাগিব একাদশ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ গোট পৰীক্ষাৰ নম্বৰসমূহ প্ৰদান কৰিব লাগিব লগতে বিগত 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা টেষ্ট পৰীক্ষাৰ নম্বৰসমূহ প্ৰদান কৰিব লাগিব এই সকলোবোৰ নম্বৰৰ ওপৰত ভিত্তি কৰি দুইখন বৰ্ডে চূড়ান্ত ফলাফল প্ৰদান কৰিব বুলি প্ৰকাশ পাইছে উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীক কিদৰে চূড়ান্ত ফলাফল প্ৰদান কৰিব তাৰ আৰ্হি প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দুখন বৰ্ডৰ বাবে দুখনকৈ 9জনীয়া কমিটি গঠন কৰিছিল এই কমিটিৰ প্ৰতিবেদন অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ চূড়ান্ত ফলাফল প্ৰদান কৰা হ'ব জানিব পৰা মতে ইতিমধ্যে সেৱাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইয়াৰ সকলো বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰসমূহ বিচাৰিছে কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বে লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰিয়ে প্ৰদান কৰা হ'ব আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকৰ যদি এই চেনেলটো ভাল লাগিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ